তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' মানে এইটো কোনো ধৰণৰ ভ্লগ নহয় বা আপোনাৰ কোনো ধৰণে তেনেকুৱা একো নহয়, ইনফৰমেশ্যন এইটোত সিমান এটা নাপায়। কিন্তু মোৰ কেইটামান আপোনালোকৰ কথা শ্বেয়াৰ কৰিব লগা আছে, তো সেইকাৰণে মই আজি অলপমান কেইটামান কথা শ্বেয়াৰ কৰিবলৈকে ওলাই আহিছোঁ মানে আপোনালোকৰ লগত ধুনীয়াকৈ। বাকী কথা হয় নে নহয় আপোনালোকে ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ কমেণ্ট কৰি পেলাই মোক জনাব। তো এতিয়া কথা কৈ আছোঁ। তো গাইছ, প্ৰথম কথাটো মানে হৈছে আপোনালোকৰ এই যে 2-3 মাহ আগত যে আপোনালোকৰ ভাইৰেল হৈছিল ইংকেৰি থাকিলে বেকগ্ৰাউণ্ড ধুনীয়াকৈ এটা গান এটা লগাই দিব, দি পেলাই এনেকৈ থাকিব, তাতে 4 মিলিয়ন ভিউজ। সেইটো বস্তু আপোনালোকে ভাইৰেল হ'ব লগা বস্তু হয় না নহয় এটা কমেণ্ট কৰি পেলাই জনাব। আৰু 2 নম্বৰ কথাটো হৈছে এই বোলে 7 তাৰিখৰ পৰা, আজি হৈছে আপোনাৰ 8 তাৰিখ ফেব্ৰুৱাৰী, তাৰমানে আপোনাৰ যোৱাকালিৰ পৰাই ফেব্ৰুৱাৰী 14 তাৰিখলৈকে বোলে প্ৰেমৰ সপ্তাহ কিবা। প্ৰেম বোলে আৰু কৰা নাযায়, প্ৰেম বোলে হৈ যায়। তো তেতিয়াহ'লে গাইছ আপোনালোকে এটা কথা কওক, প্ৰেমৰ কিবা দিন আছে? যদি দিন নায়ে তেতিয়াহ'লে প্ৰেমৰ সপ্তাহ বুলি কি থাকিব লাগে? কালি বোলে ৰ'জ দে, আজি বোলে কিবা দে, কালি বোলে হাক দে। আচলতে হাক দে নহয়, হাগি দিবা লাগে। তাৰে ওপৰত আপোনাৰ মুঠৰ ওপৰত টেডি দে বা বস্তু দিলেহে কি তাৰমানে কি আপোনাৰ প্ৰেম হয় নেকি? এনে কি প্ৰেম চেম নহয় নেকি? সেইটো তাৰমানে আপোনাৰ কথাটো হৈছে কি, ৰ'জ ডেত ৰ'জ দিব লাগিব, টেডি ডেত টেডি দিব লাগিব। টেডি দিলেহে আপোনাৰ ভাল পাব, নহ'লে ভাল নাপায়। তাৰপিছত হাক ডেত কিবা কৰিব লাগে নাজানো আৰু সেইটো আপোনালোকে সকলোৱে জানে, সেয়ে কৰিব লাগিব। তাৰপিছত কি প্ৰপ'জ ডে নেকি? প্ৰপ'জ ডে আৰু বেলেগকৈ প্ৰপ'জ কৰিব লাগিব। মুঠৰ ওপৰত কি ক'ব ধৰা এতিয়া কাকনো কম, কাক কম শুনি পইতাব, যাক কম শুনি লাগি থাকোঁ। মানুহে যে কয় কথা এষাৰ নাই নকওঁ, সেনাহানে আমাৰ লগতো হৈছে। যিহেতুকে আমাৰ এগিলাখান নাই, আমি আৰু এগিলাখান কি ক'ম? যাৰে আছে তাহাঁতৰ ভাল লওক আৰু সেইকাৰণে আমি আৰু এনেকৈ ভিডিঅ' বনাই নাছোঁ এতিয়া। একোতো নাপাওঁৱেই, আপোনালোকেতো শ্বেয়াৰ নকৰেই, ভাল নাপায়। সেইকাৰণে এতিয়া ভিডিঅ' বনাই আছোঁ। তথাপি এইটো অলপ কৰে যদি কৰিব শ্বেয়াৰ, আৰু বাকী আৰু কি ক'ম। তো আৰু 3 নম্বৰ কথাটো কৈ আছোঁ। এতিয়া যে কথাখিনি যে ক'লোঁ মানে 7 তাৰিখৰ পৰা 14 তাৰিখক লাগি এই এনেকুৱা নে কিবা প্ৰেমৰ সপ্তাহ আপোনাৰ মতে থাকিব লাগে নে নালাগে, বা এইটো কিবা স্বীকৃতিপ্ৰাপ্ত হয় নেকি? এটা কমেণ্ট কৰি পেলাই জনাবচোন। মানে মই ভালকৈ নাজানো সেইকাৰণে, আৰু যদি কিবা হেৰি ভুল ভ্ৰান্তি হৈছে ক্ষমা চমা কৰি দিব। তো গাইছ 3 নম্বৰ কথাটো হৈছে মানে কি, কওঁ নে নকওঁ? বাদ দিয়ক, নকওঁ আৰু। মই বেলেগ এটা কথা কওঁ বুলি ভাবিছিলোঁ, এইটো মানে 4 নম্বৰত আছিল বাৰু, সেইটো নকওঁ, এইটোৱে কৈ দিওঁ 3 নম্বৰত। তো বেলেগ কথা একো নহয়, এই যে আপোনালোকৰ এই ভেলেণ্টাইন ডে কিবা ডে এগিলাখান মানে থকাত চাই 12 তাৰিখৰ পৰাই এই পৰীক্ষা আহি আছে, হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত 16 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আহি আছে। তো খেলাখনৰ কাৰণে ছোৱালীকেইটাক অলপমান উৎসাহ দিয়ক। এলাখান দি পেলাই ছোৱালীগিলাখানক এনে উৎসাহ দিব নালাগে। আৰু মানে কি বেলেগ ক'ব লগা একো নাই, মানে এইখিনিয়ে কথা ক'ব লগা আছিল। ত' আৰু যদি সৰস্বতী পূজা আহি আছে, শিৱ পূজা আহি আছে, আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি আছোঁ, চাব আপোনালোকে, টেনশ্যন ল'ব নালাগে। আৰু এইখিনি যে কথা যে ক'লোঁ, মোৰ বেলেগ কথা একো নাছিল ক'ব লগা, মানে সেইকাৰণে কণ্টেণ্ট নাই না, নহ'লে আপোনালোকে ভিডিঅ'গিলা নাচায়, সেইকাৰণে এইখিনি কথা ক'ব লগা। যদি কিবা হেৰি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। বাকী আৰু বেলেগ একো নাই। আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এখন ইয়াত কথা কিন্তু মই যিখিনি ইয়াত কথাটো কৈছোঁ, মোৰ হিচাপত মই মিছা কথা একো কোৱা নাই। যদি কিবা মিছা হৈছে আপোনালোকে সেইটো কমেণ্ট কৰি পেলাই মোক দি দিয়ক ধুনীয়াকৈ, মই তাৰে পৰা আপোনালোকক ধুনীয়াকৈ বস্তুটো বুজাই দিম ধুনীয়াকৈ। তো দিয়ক, বাই বাই।